অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মই আপোনালোকক এক্সেলত কেনেকৈ এখন চেলাৰী শ্বীট বনাব পাৰি তাক দেখুৱাবলৈ লৈছোঁ। প্ৰথমতে আমি এক্সেল অন কৰিব লাগিব। এক্সেলটো আমি ইয়াতে ডেস্কটপ মোড কৰি থোৱা আছে। প্ৰথমতে আমি এই ছফ্টৱেৰটো আমি অন কৰি ল'ম। এক্সেল অন হোৱাৰ লগে লগে আমি ইয়াতে মই আজি আপোনালোকক দেখাম যে এখন সেল ডাটা এক্সেলত কেনেকৈ বনাব পাৰি। সেল ডাটাখন বনাই কিনে তাত টোটেল সেল, মিনিমাম ইন প্ৰাইচ, মেক্সিমাম ইন প্ৰাইচ এইবিলাক কেনেকৈ আমি কেলকুলেশ্যন কৰিব পাৰোঁ তাৰে ওপৰত ডিছকাছ কৰিম। প্ৰথমতে ধৰক আমি আইটেম লিখিলোঁ। তাৰপিছত ইউনিট লিখিলোঁ, প্ৰাইচ, সেল, টোটেল সেল বুলি লিখাৰ লগে লগে ইয়াতে এটা বস্তু মন কৰিব যে ইয়াতে এই বক্সবিলাকক সেল বুলি কোৱা হয়। এতিয়া টোটেল সেলটো এইটো বক্সৰ বাহিৰত আহি গৈছে। এতিয়া কি কৰিম, আমি মাউচটো ইয়াতে ৰাখি দিয়াৰ লগে লগে এনেকুৱা এটা চিন আহিব। আমি লেফ্ট ক্লিকটো ধৰি কিনে এনেকুৱা টানি দিব পাৰিম। এতিয়া আমাৰ এই বক্সটো ডাঙৰ হৈ যাব। তাৰপিছত আমি লিখিম মিনিমাম ইন প্ৰাইচ। ইয়াৰো বক্সটো অলপমান ডাঙৰ কৰি লৈছোঁ আৰু ইয়াৰো অলপমান ডাঙৰ কৰি লৈছোঁ এনেকুৱাকৈ। টোটেল সেল লিখিছোঁ আমি মিনিমাম ইন প্ৰাইচ। নেক্সট লিখিম আমি মেক্সিমাম ইন প্ৰাইচ। এতিয়া আইটেম লিখিছোঁ ধৰক আমি লাক্স ইউনিট কিমান আছে, ধৰক লিখিছোঁ আমি 12। প্ৰাইচ লিখিছোঁ 56। সেল লিখিছোঁ আমি 88.9। তাৰপিছত লিখিছোঁ আমি ডভ। ইউনিট লিখিম আমি 10। প্ৰাইচ লিখিছোঁ আমি 50 আৰু সেল লিখিছোঁ আমি 70। তাৰপিছত লিখিম আমি নিৰ্মা। ধৰি লৈছোঁ আমি ইউনিট লিখিছোঁ আমি 40। প্ৰাইচ লিখিছোঁ আমি 70। সেল লিখিছোঁ আমি 99.9। এতিয়া আইটেম, ইউনিট, প্ৰাইচ, সেল এইখিনি আমাক দিয়া আছে। আইটেম লিখিছোঁ আমি লাক্স, ডভ, নিৰ্মা এইবিলাক হৈছে আমাৰ চাবোনৰ নেম। ইয়াতে কি দিয়া আছে, লাক্স কিমান দিয়া আছে, লাক্স দিয়া আছে 12। লাক্সৰ প্ৰাইচ কিমান আছে 56 আৰু সেল কিমান হৈছে 88.9। নেক্সট কি দিয়া আছে আমাক, ডভ দিয়া আছে, ইউনিট দিয়া আছে 10, প্ৰাইচ দিয়া আছে 50, সেল দিয়া আছে 70। নেক্সট কি দিছে নিৰ্মাৰ ইউনিট আছে 40, প্ৰাইচ আছে 70 আৰু সেল হৈছে 99.9। ইয়াতে আমি কি উলিয়াব লাগিব, প্ৰথমতে উলিয়াব লাগিব টোটেল সেল। নেক্সট উলিয়াব লাগিব মিনিমাম ইন প্ৰাইচ। মিনিমাম মানে হৈছে আটাইতকৈ কম প্ৰাইচ। আৰু নেক্সট সুধিছে আমাক মেক্সিমাম ইন প্ৰাইচ, আটাইতকৈ বেছি প্ৰাইচ। এই গোটেইখিনি আমি এক্সেলৰ ফৰ্মুলা ইউজ কৰি কিনে উলিয়াব লাগিব। এই গোটেইবিলাক আমি প্লাছ কৰিব লাগিব। প্লাছ কৰিলেহে আমি টোটেলটো পাম। গতিকে এক্সেলত যদি আমি প্লাছ কৰিব লাগে তেতিয়া আমি আগত ইকুৱেল দি ল'ব লাগিব ফৰ্মুলা মতে। ইকুৱেল দি কিনে আমি কি কৰিব লাগিব, চাম বুলি লিখিব লাগিব। চাম বুলি লিখি আমি ব্ৰেকেট ষ্টাৰ্ট কৰিলোঁ। ব্ৰেকেট ষ্টাৰ্ট কৰি কিনে ফাৰ্ষ্ট চেলৰ পৰা লাষ্ট চেললৈকে আমি প্লাছ কৰিব লাগিব। এতিয়া আমাৰ ফাৰ্ষ্ট চেল আছে 88.9। ফাৰ্ষ্ট চেলত ক্লিক কৰি দিলোঁ। ফাৰ্ষ্ট চেলত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে D2 বুলি আহিছে। ইয়াতো D2 বুলি এনেকুৱাকৈ শ্ব' কৰিছে। এই D2 মানে হৈছে 88.9 বুজাইছে। কাৰণ কিয় A, B, C, D এইবিলাকক কলমছ বুলি কয়। তাৰপিছত যিবিলাক এনেকুৱাকৈ আছে 1, 2, 3, 4 এইবিলাকক ৰ বুলি কয়। এতিয়া চেলটো কি কলমছত আছে, D কলমছত আছে। এই ফাৰ্ষ্ট চেলটো আছে D কলমছত আৰু কিমান নম্বৰত আছে, 2 নম্বৰত আছে।
গতিকে ডি কলমছৰ 2 নম্বৰত থকা মানে হৈছে ফাৰ্ষ্ট চেলটো ডি কলমছৰ 2 নম্বৰত আছে মানে হৈছে D2 মানে হ'ল 88.9 D2 ফাৰ্ষ্ট চেলৰ পৰা আমি কি কৰিম এতিয়া ফাৰ্ষ্ট চেলৰ পৰা লাষ্ট চেললৈকে আমি এনেকুৱাকৈ মাউচেৰে টানি দিম দিয়াৰ লগে লগে কি হৈছে লাষ্ট চেল কিমান আছে ডি কলমছৰ কিমান নম্বৰত আছে 4 নম্বৰত D4 হৈছে D4 মানে হৈছে 99.9 ব্ৰেকেট ক্লোজ কৰিলো এন্টাৰ কৰিলো এইটো হৈছে টোটেল চেল এই গোটেইবিলাক আমি ফাৰ্ষ্ট চেলৰ পৰা লাষ্ট চেললৈকে আমি প্লাস কৰিছো প্লাস কৰাৰ লগে লগে আমি টোটেল চেল পালো নেক্সট কৈছে আমাক মিনিমাম ইন প্ৰাইস আটাইতকৈ কম প্ৰাইস মিনিমাম ইন প্ৰাইস উলিয়াব লাগিলে এক্সেলত আগত ইকুৱেল দি কিনে MIN বুলি লিখিব লাগিব শৰ্ট ফৰ্মত তাৰ পিছত ব্ৰেকেট স্টাৰ্ট ফাৰ্ষ্ট প্ৰাইসৰ পৰা লাষ্ট প্ৰাইসলৈকে আমি টানি দিব লাগিব গতিকে আমি ফাৰ্ষ্ট প্ৰাইসত ক্লিক কৰিলো ফাৰ্ষ্ট প্ৰাইসত ক্লিক কৰাৰ লগে লগে C2 বুলি আহিছে কিয় আহিছে ফাৰ্ষ্ট প্ৰাইসটো কি কলমছত আছে C কলমছত আছে আৰু কিমান নম্বৰ ৰত আছে 2 নম্বৰত আছে গতিকে C2 মানে আহিছে 56 মানে ফাৰ্ষ্ট প্ৰাইসৰ পৰা লাষ্ট প্ৰাইসলৈকে আমি টানি দিছো ব্ৰেকেট ক্লোজ কৰিম এতিয়া এন্টাৰ কৰিছো মিনিমাম মানে হৈছে আটাইতকৈ কম প্ৰাইস কিমান আছে 50 নেক্সট কৈছে আমাক maximum in price এতিয়া maximum in price উলিয়াব লাগিলে ফৰ্মুলা ইউজ কৰিব লাগিব আগত ইকুৱেল দি কিনে শৰ্ট ফৰ্মত লিখিব লাগিব MAX ব্ৰেকেট দিব লাগিব ব্ৰেকেট স্টাৰ্ট যেহেতু আমাক প্ৰাইস খুদিছে মিনিমাম ইন প্ৰাইসটো যেনেকৈ উলিয়াইছো ইয়াতো কেৱল এটাই বস্তু চেঞ্জ কৰিছো আমি মিনিমাম ইন প্ৰাইসৰ ইয়াতে মিনিমাম দিয়া নাই ইয়াতে কি লিখিছো আমি maximum লিখিছো আগত ইকুৱেল দি কিনে আমি maximum লিখিছো আৰু ফাৰ্ষ্ট প্ৰাইস ইজ টু লাষ্ট প্ৰাইস ব্ৰেকেট ক্লোজ কৰিম এন্টাৰ কৰিলো maximum in price মানে হৈছে আটাইতকৈ বেছি প্ৰাইস আছে 70 আৰু আটাইতকৈ কম প্ৰাইস হৈছে মিনিমাম প্ৰাইস হৈছে 50 আৰু টোটেল উলিয়াইছো আমি ইয়াতে টোটেল উলিয়াব লাগিলে গোটেই কেইটা আমি কি কৰিছো প্লাস কৰিছো গতিকে এইখন হৈছে এখন সিম্পল সেল ডাটা আৰু ইয়াতকৈ আৰু বেলেগ সেল ডাটা আছে স্যালাৰি শীট আছে মাৰ্ক শীট আছে এই গোটেইবিলাক মই মোৰ ভিডিওৰ জৰিয়তে আপোনালোকৰ ওচৰলৈ লৈ আহিবৰ কাৰণে চেষ্টা কৰিম আজি যিখন সেল ডাটা বুজাইছো এইখন নিশ্চয় আপোনালোকে বুজি পাইছে যদি কিবা বুজি পোৱা নাই কমেন্ট বক্সত কমেন্ট কৰিব পাৰে আৰু যদি ভিডিওটো ভাল লাগিছে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ